মই অহাকালি মোৰ সমষ্টি 14 নং চিৰাং ডুৱাৰ্ছ অন্তৰ্গত ঠাইকাজোৰা যি ফুটবল ফিল্ড আছে তাতে মই UPPLত যোগদান কৰিম। মই সকলো ৰাইজক অনুৰোধ জনাব বিচাৰোঁ যিসকলে মোৰ লগত থাকি UPPLত যোগদান কৰি আমাৰ BTCৰ ভৱিষ্যতৰ কাৰণে নিজৰ জ্ঞান নিজৰ কৰ্ম ৰাজনীতি দিশত দিবলৈ ইচ্ছুক ব্যক্তিসকলক মই অনুৰোধ কৰিব বিচাৰোঁ আহক কালি দিনত 1 বজাত ঠাইকাজোৰা ফুটবল ফিল্ডত আমি একেলগে UPPL দলত যোগদান কৰোঁ। যাব বিচৰাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক প্ৰেছাৰ নাই, কোনো ধৰণৰ বেলেগ কিবা এটা কাৰণত নহয়। মই চাইছোঁ যে BTCত ৰাজনৈতিক ষ্টেবিলিটি পলিটিকেল ষ্টেবিলিটি যদি আনিব লগা হয় আজি সকলোৱে কৈছে যে আমি একগোট হ'ব লাগে। যিমান জাতিগোষ্ঠী আছে BTCৰ ভিতৰত সকলোকে সামৰি লৈ পেলাই এটা শক্তিশালী ৰাজনৈতিক দলৰ প্ৰয়োজন আৰু হয়তো লৈ পেলাই বিভিন্ন মহলত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছে আৰু মই গোটেই বস্তুটো দীঘলীয়া মোৰ যিটো ৰাজনৈতিক জীৱন আৰু ৰাজনীতিটো মই প্ৰথম মোৰ জীৱনত BPF দলতে কৰিছোঁ। প্ৰথমৰ পৰা যোৱা কেইদিন আগত মই এই দলৰ পৰা ৰেজিগনেশ্যন দিয়া দিনালৈকে মই BPFতে আছিলোঁ। মই দেখিবলৈ মোৰ অবজাৰভেশ্যনত যে BTC বাকী যেতিয়ালৈকে একত্ৰিত কৰিব নোৱাৰে ৰাজনৈতিকভাৱে তেতিয়াহ'লে আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা বিভিন্ন জাতিগোষ্ঠীৰ আশা আকাংক্ষা সিহঁতৰ জাতীয় সমস্যা সিহঁতৰ শিক্ষাৰ সমস্যা সিহঁতৰ অৰ্থনীতিৰ সমস্যা সিহঁতৰ সামাজিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি ব্যৰ্থ হ'ম আৰু সেই গতিকে কোনটো দলত থাকিলে বেছি আমি ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰিব পাৰিব সেইটো মই চাইছোঁ আৰু মই দেখিছোঁ যে BPFত কালেক্টিভ ডিচিশ্যন কালেক্টিভ অপিনিয়নৰ অভাৱ আছে আৰু UPPLত নেতৃবৃন্দসকলক মই অবজাৰ্ভ কৰিছোঁ দে আৰ মোৰ ডেমক্ৰেটিক আৰু সিহঁতৰ মাজত ভাল আলোচনা বিলোচনা হয় আৰু গতিকে UPPL দলত থাকি পেলাই মই আজি নহয় কালি নহয় কোনোবা এটা দিনত সমগ্ৰ BTC বাকীক একত্ৰিত কৰিব পাৰিব ৰাজনৈতিকভাৱে সেইটো আশা লৈ পেলাই মই UPPL দলত যোগদান কৰিম।